নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ভোট জলকীয়া ৰেচিপি। ভোট জলকীয়াখিনি ৰ'দত নিদিয়াকৈ অতি কম সময়ৰ ভিতৰতে কেনেকৈনো আচাৰ তৈয়াৰ কৰোঁ বলকচোন চাওঁ। ভোট জলকীয়াখিনি ধুনীয়াকৈ ধুই লৈ ঠাৰি গছাই চেকেনিত লৈ লৈছোঁ। চেকেনিখন এইকাৰণে ব্যৱহাৰ কৰিছোঁ যাতে পানীখিনি সোনকালে আঁতৰি যায়। বৰ্তমান বৰষুণৰ বতৰ, সেই ভোট জলকীয়াখিনি ৰ'দতো দিব পৰা নাই আৰু ফেনৰ তলত দিলেও শুকাবৰ কাৰণে অলপ টাইম লাগে। সেয়ে মই এখন ভাল কটনৰ কাপোৰ ব্যৱহাৰ কৰিছোঁ। ধুনীয়াকৈ জলকীয়াখিনি শুকান কাপোৰখনেৰে মচি লৈ লৈছোঁ। এতিয়া জলকীয়াখিনি সৰু সৰু পিচ কৰিম। যিহেতু ভোট জলকীয়াৰ খুব জাৰ হয়, অকণমান লাগিলেই চেৰেং বেৰেংকৈ ধৰে, সেয়ে মই ভোট জলকীয়াখিনি পিচ কৰিবলৈ এখন কেঁচি ব্যৱহাৰ কৰিছোঁ। এতিয়া কেঁচিখনেৰে ধুনীয়াকৈ সৰু সৰু পিচ কৰিম। জলকীয়াখিনি এয়া ধুনীয়াকৈ সৰু সৰু পিচ কৰি ল'লোঁ। আপোনালোকে ইয়াতকৈ ডাঙৰকৈ পিচ কৰিব পাৰে। যিহেতু ভোট জলকীয়াখিনি খুব সহজতে মজি যায়, সেয়ে ডাঙৰকৈ পিচ কৰিলে একো নহয়। এতিয়া মই জলকীয়াখিনিত অকণমান নিমখ ছটিয়াই দি দিছোঁ। নিমখ আপোনালোকে প্ৰয়োজন অনুসৰি দিব পাৰে। ইয়াতে অকণমান মই হালধিও ব্যৱহাৰ কৰিম। হালধিখিনিও ধুনীয়াকৈ জলকীয়াখিনিত চাৰিওফালে ছটিয়াই দি দিছোঁ। এতিয়া নিমখ আৰু হালধিখিনি যাতে জলকীয়াখিনিত ধুনীয়াকৈ মিক্স হৈ যায়, তাৰ বাবে জলকীয়াখিনি ধুনীয়াকৈ মিক্স কৰিম। আপোনালোকে মিক্স কৰোঁতে কৰচা বা চামুচো ব্যৱহাৰ কৰিব পাৰে। মই যিহেতু কেঁচিখনেৰে জলকীয়াখিনি কাটিলোঁ, সেই কেঁচিখনেৰে মিক্স কৰিছোঁ। পিছে কেঁচিৰে মিক্স কৰোঁতে অকণমান টাইম লাগে। জলকীয়া পিচ কৰোঁতে কৰোঁতে এটা ৰৈ গ'ল। জলকীয়াটো এতিয়া এখন হাতেৰে পিচ কৰিব লৈছোঁ। যিহেতু এখন হাতেৰে মোবাইল লৈ আছোঁ, চাওঁচোন এখন হাতেৰে পিচ কৰিব পাৰোঁনে নাই। খুব জটিল লাগিছে এখন হাতেৰে জলকীয়াটো পিচ কৰিবলৈ। তথাপিও কিছুমান জটিল কাম কৰি যেতিয়া কামটো সম্পূৰ্ণ কৰিব পৰা যায়, খুব ভাল লাগে। চাওঁচোন মই জলকীয়াটো এখন হাতেৰে পিচ কৰিব পাৰোঁনে নাই। এয়া জলকীয়াটো পিচ সম্পূৰ্ণ হওঁ ফাইনেলি জলকীয়াটো এখন হাতেৰে পিচ কৰি দি দিলোঁ। সঁচাকৈ মনটো খুব ভাল লাগিছে। বাৰু যি কি নহওক, এতিয়া ভোট জলকীয়াখিনিত মই ব্যৱহাৰ কৰিম অকণমান সৰিয়হ। এয়া মই ক'লা সৰিয়হ লৈছোঁ। যিহেতু মোৰ বগা সৰিয়হ নাছিলে, সেই ক'লা সৰিয়হ লৈ লৈছোঁ। আপোনালোকে বগা সৰিয়হ ব্যৱহাৰ কৰিব পাৰে। এয়া এফালে কেৰাহী গৰম কৰিব দিছোঁ, আনফালে মই সৰিয়হখিনি আধা পেষ্ট কৰি লৈ লৈছোঁ। এয়া কেৰাহী গৰম হোৱাৰ পাছত মিঠাতেলখিনি দি দিছোঁ। এতিয়া মিঠাতেলখিনি ধুনীয়াকৈ গৰম হ'বলৈ দিম, যাতে মিঠাতেলৰ কেঁচা ভাৱটো নাইকিয়া হৈ যায়। মিঠাতেলখিনি গৰম হোৱাৰ পাছত ইয়াতে মই সৰিয়হৰ পেষ্টখিনি দি দিছোঁ। সৰিয়হ পেষ্টখিনি সামান্য ফ্ৰাই হ'বলৈ দিম। এয়া ফ্ৰাই হোৱাৰ পাছত এতিয়া মই ভোট জলকীয়াখিনি দি দিলোঁ। ভোট জলকীয়াখিনিত যাতে ধুনীয়াকৈ সৰিয়হ আৰু মিঠাতেলখিনি লাগি যায়, তাৰ কাৰণে মই চামুচেৰে ধুনীয়াকৈ মিক্স কৰিছোঁ আৰু লগে লগে গেছটো অফ কৰি দিলোঁ। এতিয়া ধুনীয়াকৈ মিক্স হ'বলৈ দি অলপ ঠাণ্ডা হ'বলৈ দি দিছোঁ। জলকীয়াখিনি ঠাণ্ডা হোৱাৰ পাছত এনেকৈ গ্লাছৰ বৈয়ামত ভৰাই থ'ম। এয়া গ্লাছৰ বৈয়ামত জলকীয়াখিনি ভৰাই থ'লোঁ। এতিয়া মই অলপ দেৰিকৈ ইয়াত মিঠাতেল ভালকৈ গৰম কৰি ঠাণ্ডা হোৱাৰ পাছত বৈয়ামটোত মিঠাতেলখিনি দি দিম আৰু এনেকৈ জলকীয়াখিনি থৈ দিম। খুব টেষ্টি হয় খাবলৈ। ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব। যদিহে আপোনালোকে ঘৰতে ভোট জলকীয়াৰ আচাৰ এনেকৈ তৈয়াৰ কৰে আৰু খাই কেনেকুৱা পায় জনাবচোন। আকৌ অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে লগ পাম। আজিলৈ ভিডিঅ'টোৰ পৰা বাই বাই।